নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল 2020 বৰ্ষত যিসকল ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিছে সেইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে এই ভিডিঅ'টো বহুত ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে। আজি এইটো ভিডিঅ'ত আলোচনা কৰিম মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব। বহুতো ভিডিঅ' আপোনালোকে পাইছে, কেতিয়াবা কোনো ভিডিঅ'ত কৈছে 15 জুনত ঘোষিত হ'ব মেট্ৰিকৰ ফলাফল, কোনো ভিডিঅ'ত পাইছে জুন মাহৰ মাজভাগত ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল, আৰু কোনো ভিডিঅ'ত পাইছে 25 জুনত ঘোষিত হ'ব মেট্ৰিকৰ ফলাফল, আৰু কোনোবাই দিছে 30 জুনৰ ভিতৰত ঘোষিত হ'ব মেট্ৰিকৰ ফলাফল। কিন্তু আজি আপোনালোকক এনে এটা ভিডিঅ' লৈ আহিছোঁ যিটো ভিডিঅ'ত জনাম প্ৰমাণিতভাৱে জনাম মেট্ৰিকৰ ৰিজাল্ট কেতিয়া ঘোষণা হ'ব, মাহৰ কোন তাৰিখে ৰিজাল্ট দিয়া হ'ব, আৰু এইকেইটা ডেটৰ মাজতে কোনটো ডেট সত্য আজি এইটো ভিডিঅ'ৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকল আজি এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিবলৈ গৈ আছোঁ যে মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি ইউটিউবত চাৰ্চ কৰা মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব তেতিয়া বহুকেইটা ভিডিঅ' আহে, ভিডিঅ'ত বহুকেইটা ভিডিঅ' বিভিন্ন ধৰণৰ কোনো ভিডিঅ'ত লিখা থাকে 15 জুনত ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল, কোনো ভিডিঅ'ত লিখা থাকে 25 জুনত ঘোষিত হ'ব মেট্ৰিকৰ ফলাফল, আৰু কোনো ভিডিঅ'ত আছে 30 মে'ত ঘোষিত হ'ব মেট্ৰিকৰ ফলাফল। এই বহুকেইটা ভিডিঅ'ত আপোনালোকে চাইছে বহু ধৰণৰ বেলেগকৈ দিয়া, কিন্তু আমি আজি আপোনালোকক প্ৰমাণিতভাৱে দেখুৱাম মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব আৰু সেইকেইটা ডেটৰ ভিতৰত কোনটো সত্য হয়, মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ ডেটটো কোনটো সত্য। আমি আজি শিক্ষামন্ত্ৰীয়ে কি কৈছে কোন তাৰিখত দিয়া হ'ব মেট্ৰিকৰ ফলাফল সেই ভিডিঅ' ক্লিপটো আপোনালোকক মাজলৈ দাঙি ধৰিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাই যাব। যে এই বন্ধৰ সময়ছোৱাতে বিশেষকৈ জুন মাহৰ মাজভাগত সেৱা আৰু কাউন্সিলে নিজৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব। এইবাৰ পৰীক্ষাৰ মাৰ্কশ্বিট আমি এতিয়াই নিদিওঁ, কাৰণ আমি বিচৰা নাই যে ল'ৰা ছোৱালীবোৰ স্কুলত মাৰ্কশ্বিট ল'বৰ কাৰণে আহক। যিটো আমি ডিজিটেল মাৰ্কশ্বিট আমি পঠাই দিম, আৰু যিটো ডিজিটেল মাৰ্কশ্বিট ষ্টুডেণ্টে পাব সেই ডিজিটেল মাৰ্কশ্বিটৰ ওপৰতে কলেজত এডমিশ্যন হ'ব। গতিকে আজি আমি এখন স্কুলত আহে মাৰ্কশ্বিট এখন বিতৰণ কৰোঁ, এই বছৰ আমাক মাৰ্কশ্বিট নালাগে, আমি সেৱাই আগবঢ়োৱা ডিজিটেল মাৰ্কশ্বিটটোৰ ওপৰতে আমি এডমিশ্যন ল'ব পাৰিম। অকল এতিয়া আপোনালোকে গম পাইছে কেতিয়া ঘোষিত হ'ব মেট্ৰিকৰ ফলাফল। বহুতে ভিডিঅ' বনাইছিল যে 15 জুনত 25 জুনত 30 মে'ত 30 জুনত ঘোষিত হ'ব মেট্ৰিকৰ ফলাফল, কিন্তু সেৱা বোৰ্ডৰ পৰা যিটো কৈছিল সেইটো এতিয়ালৈকে কোনো প্ৰকাশ কৰা নাছিল। মই এতিয়া আজি বহুতো ছাত্ৰ-ছাত্ৰীয়ে কমেণ্টত সুধিছিল কোন তাৰিখে ঘোষিত হ'ব মেট্ৰিকৰ ফলাফল, কোনোবাই কৈ আছে 15 জুনত, কোনোবাই কৈ আছে 25 জুনত, কিন্তু আচল কোনটো আমি আজি এইটো ভিডিঅ'ৰ জৰিয়তে সেইসকল ছাত্ৰ-ছাত্ৰীক জনাব বিচাৰিছোঁ যে এয়া আছিল মেট্ৰিকৰ ফলাফল ঘোষণাৰ তাৰিখ, জুন মাহৰ মাজভাগত ঘোষিত হ'ব মেট্ৰিকৰ ফলাফল, সেইটো খাটাং।